1000 টাকাৰ তলৰ এই গ্ৰেনাৰো ওয়্যাৰলেছ মাইকটোৰ সাউণ্ড আসলতে কেনেকুৱা আহকচোন ইউজ কৰি চাই লওঁ। এয়া প্ৰথমে ৰিসিভাৰটো মোবাইলত লগাই ললো। লগাই লোৱাৰ পিছতে ইয়াতে দুটা গ্ৰীন কালাৰৰ লাইট জ্বলিব। তাৰ পিছত এয়া মাইকটো যে আছে মাইকটোৰ পিছপিনে এটা অন অফ বাটন আছে। এই বাটনটো সুইচটো টিপি দিলে অন হৈ যাব। অন হোৱাৰ পিছতে এইফালেও এটা ধুনীয়াকৈ গ্ৰীন কালাৰৰ লাইট জ্বলি যায়। এতিয়া প্ৰথমে মাইক্ৰফোন নলোৱাকৈ এটা অডিও ৰেকৰ্ড কৰি দেখাইছে। আৰু এতিয়া গ্ৰেনাৰো ওয়্যাৰলেছ মাইক লগাই একেই ঠাইৰ পৰা একেই কথা কৈ আছো। এতিয়া পাৰ্থক্যটো আপোনালোকে শুনি চাওক। মোৰ ইউজ কৰি অডিও যথেষ্ট ক্লিয়াৰ লাগিছে। সেটআপো একেবাৰে সহজ। যদি বাজেটত এটা ওয়্যাৰলেছ মাইক বিচাৰি আছে তেন্তে এইটো এটা ভাল অপচন হ'ব পাৰে। এতিয়া আপোনালোকে কক নৰ্মেল মোবাইলৰ অডিও নে গ্ৰেনাৰো ওয়্যাৰলেছ মাইকৰ অডিও কোনটো বেছি ভাল লাগিল কমেন্ট কৰি নিশ্চয় জনাব। আৰু যদি এই মাইকটোৰ লিংক লাগে তেন্তে তলত এটা কমেন্ট কৰিব, মই লিংকটো শ্বেয়াৰ কৰি দিম।